নমস্কাৰ মাৰ্কেটছ উইথ আকাশ চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম আহকচোন চাওঁ আজি মাৰ্কেট আপডেট আজি হ'ল 16 ফেব্ৰুৱাৰী আজি মাৰ্কেট ওপেন হৈছিল 25423.60 আৰু হাই 25697 মানে এই পইণ্টটো আজি অলমোষ্ট ক্লোজিং আৰু হাই পইণ্ট আজি একে সমান ক্লোজিং কিমানত কৰিছে 25682.75 আৰু হাই গৈছিল 25697 এটা আপুনি যদি টেকনিক্যাল চাৰ্টখন চাই টেকনিক্যাল চাৰ্টত আপুনি যদি চাই আমি আজি এটা ধুনীয়া এটা মোমেন্টাম পাইছো ভাল এটা এনগালফিং বুলিশ প্যাটাৰ্ন এটা দেখাইছে মানে মোৰ যিমান ধাৰণা নিফটি এবাৰ এই পইণ্টটো ব্ৰেক কৰিব পাৰিলে আমাৰ 26500 মানে অলমোষ্ট হাই টাচ কৰি এবাৰ ব্ৰেক আপ কৰিব লাগে মোৰ মতে এই ৰেজিস্ট্যান্সটো আমাৰ নিফটিয়ে ক্ৰছ কৰিব পাৰে এইটো কি হ'ল এইটো লাইন কি বুলি কয় এইটো লাইনক ৰেজিস্ট্যান্স বুলি কোৱা হয় আৰু এইটো লাইনক সাপোৰ্ট বুলি কোৱা হয় আৰু এইটো হ'ল নিফটি 51 ডে চাৰ্ট ইয়াত যদি চাই অৰেঞ্জ লাইন আৰু এই ব্ল্যাক লাইন এই দুটা লাইনক কি বুলি কোৱা হয় মুভিং এভাৰেজ সব লাইনৰ এটা সিগনিফিকেন্স থাকে এই লাইনটো এই যে অৰেঞ্জ কালাৰ লাইনটো দেখিছে এইটো হ'ল 50 ডে মুভিং এভাৰেজ 50 ডে আৰু এইটো হ'ল 250 ডে মুভিং এভাৰেজ আমি টেকনিক্যাল চাৰ্টত অলমোষ্ট এই 50 ডে আৰু 250 ডে এই দুটাই বেসিক্যালি আমি বেছিকে চোৱা হয় তো আৰু এইটো হ'ল ট্ৰেন্ড লাইন এইটো ট্ৰেন্ড লাইন বুলি কোৱা হয় আৰু এইটো লাইন আৰু এইটো লাইনকো ট্ৰেন্ড লাইন বুলি কোৱা হয় বাট ইহঁতৰ এটা স্পেশাল নাম আছে এইটো লাইনক ৰেজিস্ট্যান্স বুলি কোৱা হয় আৰু এইটো লাইনক সাপোৰ্ট বুলি কোৱা হয় তো আমাৰ নিফটি ওভাৰঅল আজি এটা ধুনীয়া মোমেন্টামত গৈছে তো অহা কালিৰ পৰা মানে আমি এক্সপেক্ট কৰিব পাৰি যদি একো প্ৰবলেম নাথাকে এটা মোমেন্টাম আমি ক্ৰিয়েট কৰি ইটো অতি সোনকালে আমি টপটো ব্ৰেক কৰিব পাৰিম আজি যদি নিফটি 50 ষ্টক হিট মেপটো চাই হেভিৱেট বুৰে বহুত ধুনীয়া পাৰফৰমেন্স দিছে যেনেকৈ HDFC বেংক হেভিৱেট মানে য'ত নেকি হেভিৱেট য'ত নেকি নিফটি 50 মানে হাইয়েষ্ট পাৰ্চেন্টেজ অফ এলোকেশন আছে যেনেকৈ আমাৰ HDFC বেংক ৰিলায়েন্স ইহঁতৰ পাৰ্চেন্টেজ এলোকেটিং পাৰ্চেন্টেজ বহুত বেছি যেনেকৈ IT কোম্পানীৰ পৰা TCS তাৰপিছত বেংকিঙৰ SBI এণ্ড কোটাক মহিন্দ্ৰা এক্সিছ বেংকটো আমি চাব পাৰোঁ যে আজি ফাইনেন্স সেক্টৰত এক্সেপ্ট বাজাজ ফাইনেন্স গোটেইকেইটা ষ্টক আমাৰ পজিটিভ মোমেন্টামত ক্লোজ হৈছে তেনেকৈ টেকনলজিক্যাল সাৰ্ভিসেছ ইয়াত বহুত প্ৰবলেম চলি আছে যেনেকৈ আমাৰ কিহৰ কাৰণে প্ৰবলেম চলি আছে AI কাৰণে আমাৰ ইণ্ডিয়া টেকনলজিক্যাল যিমান কোম্পানীজ আছে আমাৰ যেহেতু আমি AI ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত আমি আমাৰ টেকনলজিক্যাল কোম্পানীজবোৰ ইনভেষ্ট কৰা নাই তো আমি AI বহুত পিছ পৰি আছো সেইবাবে আমাৰ টেকনলজিক্যাল কোম্পানীজবোৰ বহুত ড্ৰডাউন দেখা পোৱা গৈ আছে এই মাৰ্কেটখনত তেনেকৈ এনাৰ্জি এণ্ড মিনাৰেলছ ৰিলায়েন্স আজি ধুনীয়া এটা পজিটিভ মোমেন্টাম 1.323% তাৰপিছত কনজিউমাৰ ডিউৰেবলছ আজি অলপ ৰেডত গৈছে ঠিক ঠাক ক'ব পাৰি পাৰফৰমেন্স তাৰপিছত নন এনাৰ্জি মিনাৰেলছ আল্ট্ৰাছেমকো টাটা ষ্টিল JSW আদিত্য বিৰলা এইবোৰ যদি চাই ভাল এটা ধুনীয়া গ্ৰীণ মোমেন্টামত আছে কনজিউমাৰ নন ডিউৰেবলছ হিন্দুস্তান ইউনিলিভাৰ ITC নেছলে ইণ্ডিয়া এইবোৰৰ ধুনীয়া এটা মোমেন্টামত তো ওভাৰঅল আমি নিফটি 50 চাব পাৰি এটা ধুনীয়া এটা মোমেন্টামত আছে নিফটি 500 যদি আমি চাব যাওঁ অলমোষ্ট পুৰা পিকচাৰটো যদি চাই আপোনালোকে ম্যাক্সিমাম পাৰ্চেন্টেজ গ্ৰীনে দেখা পাব খালি এই কনজিউমাৰ ডিউৰেবলছ আমি আজি লেগাৰ্ড অকণমান মানে ড্ৰডাউন খাইছে কিন্তু বাকী সেক্টৰ আপুনি যদি চাব খোজে ম্যাক্সিমাম গ্ৰীনতে আছে আহকচোন আজিৰ সেক্টৰেল ইনডেক্সটো চাওঁ নিফটি অটো অলপ ড্ৰডাউন আমি অলপ আগতে কৈ আহিলো যে নিফটি অটো আজি ভাল এটা পাৰফৰমেন্স দিয়া নাই -0.73% নিফটি ফাইনেন্সিয়েল ধুনীয়া পাৰফৰমেন্স তাৰপিছত নিফটি ITO ফ্লেট বুলি ক'ব পাৰি নিফটি মিডিয়া আজি ড্ৰডাউন কৰিছে আৰু বাকী চাব গ'লে নিফটি ৰিয়েলটি আজি ধুনীয়া এটা পাৰফৰমেন্স দিছে 1.59%ৰ আৰু নিফটি স্মল কেপ IT এণ্ড টেলিকম 0.90% তেনেকৈ আজি ওভাৰঅল সেক্টৰ আজি গ্ৰীনত থকা বুলি আমি ক'ব পাৰি যেহেতু নিফটি 50 এটা ষ্ট্ৰং মোমেন্টামত আছে
এডভান্স আৰু ডিক্লাইনত যদি আমি চাব যাওঁ এডভান্সত আমি 1341টা ষ্টক পজিটিভ মোমেণ্টামত ক্লোজ হৈছে আৰু ডিক্লাইন আমি যদি চাওঁ 1826 মানে 1826টা ষ্টক নিগেটিভ মোমেণ্টামত ক্লোজ হৈছে আৰু আনচেঞ্জ আমাৰ কিমানটা আছে 97 আজিৰ FII আৰু DII ডাটা যদি চাব যায় DII মানে ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টাৰ কিমান বাই কৰিছে 11,671.37 crore আৰু সেল কিমান কৰিছে 10,462.83 ওভাৰঅল কিমান বাই কৰিছে 1,208.54 crore বাই কৰিছে আৰু FII মানে বা ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টাৰ কিমান কৰিছে আজি হ'ল 16 ফেব্ৰুৱাৰী 8,544.27 বাই কৰিছে আৰু সেল কিমান কৰিছে 8,900 মানে ওভাৰঅল -400ত সেল কৰিছে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টাৰ ওভাৰঅল যদি চাব যায় আজি আমাৰ ওভাৰঅলত মানে এপ্ৰক্স কিমান 800 মান পজিটিভ ষ্টকত মানে পজিটিভ বাইং চলিছে থ্ৰু কম্বাইনিং DII প্লাছ FII তো আজিলৈ ইমানে থাকিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে যদি বুজি পোৱা নাই আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ